পেঞ্জু গাঁওখনলৈ গৈছিলোঁ। সেই গাঁও ভাল ঘনিষ্ঠ সম্পৰ্ক মনোৰঞ্জনৰ ভিডিঅ' চাই আৰু গৈ ইমান ধুনীয়া লাগিলে। গোটেই পৰিয়ালটোৱে সেই পানীত শিলত খুব সুন্দৰকৈ আমি গা ধুই বা পানীৰ লগত খেলি ভাল পালোঁ। আৰু সেই নগা মানুহবোৰৰ লগত তাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু চিনাকি আছে। গতিকে মই আজি উপস্থিত আছোঁ নাগালেণ্ডৰ আৰপেঞ্জুত, আৰু এই অঞ্চলটোলৈ আহি খুবেই ভাল লাগে। আপোনালোকে নিশ্চয় জানে 2024 চনতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, আৰু সেই ভিডিঅ'টো ফেচবুকত যেতিয়া ভাইৰেল হৈছিলে তাৰপিছতে বহুতো লোকৰ ইয়ালৈ সমাগম হৈছিলে। আৰু তাৰপিছত মই বহুতবাৰ আহিছোঁ আৰু মোৰ লগত বিভিন্ন মানুহে যোগাযোগ কৰিছে। আজি পুনৰবাৰ মই শিৱসাগৰ এটা পৰিয়ালক দেখুৱাবৰ কাৰণে ইয়ালৈ আহিলোঁ। সঁচাকৈ খুব এটা সুন্দৰ পৰিৱেশ। আপোনালোকে নিশ্চয় দেখিছে মোৰ বেক চাইডে কিমান সুন্দৰকৈ পানী বৈ আছে আৰু এটা ঠাণ্ডা পৰিৱেশ। বিভিন্ন জেগাৰ পৰা ইয়ালৈ মানুহৰ সমাগম হৈছে। সঁচাকৈ জেগাডোখৰ প্ৰাকৃতিক পৰিৱেশে যি ধৰণে মনোমোহা, আৰু ইয়াত আহি মানুহখিনিয়ে অতি এটা সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ লগত তেওঁলোক এডজাষ্ট হৈছে আৰু এটা সুন্দৰ পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে। আৰু ইয়াতে নগাৰ যিসকল ব্যক্তি আছে আৰু তেওঁলোকো ইয়াতে মানে বিভিন্ন লোকক আমি দেখিছোঁ আৰু তেওঁলোকো আনন্দ উপভোগ কৰিছে। আৰু আপোনালোকে যদি ভাবে নাগালেণ্ডৰ তুলি টাউনৰ পৰা প্ৰায় 3 কিলোমিটাৰ ভিতৰত এই ৱাটাৰফলছটো অৱস্থিত, আৰু আপোনালোক আহিব পাৰে। আৰপেঞ্জু বস্তি বুলি কয়, আৰু আপোনালোকে পৰিয়ালৰ সৈতে আহি পেলাই খুব সুন্দৰভাৱে ইয়াত উপভোগ কৰিব পাৰে। বহুত দূৰ দূৰণিলৈ আপোনালোকে যাত্ৰা কৰাতকৈ অতি কম এটা বাজেটৰ ভিতৰত আহি আপোনালোকে ইয়াত আনন্দ উপভোগ কৰিব পাৰিব পৰিয়ালৰ সৈতে। আজি মোৰ ইমানেই ভাল লাগিছে, দেওবাৰৰ দিনটোত যথেষ্ট মানুহৰ ইয়াত সমাগম হৈছে। মই প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ তুলিৰ পৰা সোমাই যি আওপেঞ্জু গাঁওখনলৈ গৈছিলোঁ। সেই গাঁওখনত আচলতে পাহাৰীয়া নদীয়েদি শিলৰ ওপৰেদি ঠিক যিটো আমি ফলছ বুলি কওঁ সাধাৰণতে, ৱাটাৰ ফলছ, তেনেধৰণে এখন পাহাৰীয়া নৈ বৈ আহিছে। শিলৰ ওপৰেদি পানীবোৰ আহি আছে। সঁচাকৈ আমি অসমৰ পৰা বাহিৰলৈ যাওঁ, শ্বিলং, অৰুণাচল বা বহুত দূৰলৈ ৱাটাৰ ফলছ চাবৰ বাবে যাওঁ, কিন্তু আমাৰ একদম নাগালেণ্ডৰ আমগুৰিৰ একেবাৰে সমীপতেই প্ৰায় আপোনাৰ 33 কিলোমিটাৰ দূৰত যি ৱাটাৰ ফলছ বা নদী আছে। খুব ভাল লাগিলে। আৰু মই ভাবোঁ যদি নাগালেণ্ড চৰকাৰেই হওক বা সেই আওপেঞ্জুৰ গাঁওখনৰ কোনো পৰ্যটকৰ আকৰ্ষণীয় কৰি যদি সেই স্থানটো গঢ়ি তুলিব পাৰে, নিশ্চয় তালৈ এই স্থানীয় মানুহে তাৰ যিটো ধৰক আমেজটো মানুহে ল'ব পাৰিব। আৰু মই ভাবিছোঁ এখন উন্নতমানৰ পৰ্যটনৰ স্থলী হিচাপে চিহ্নিত হ'ব। অৱশ্যে মই মোৰ ভাইটি সম্পৰ্কীয় ভাইটিয়ে হয়, মোৰ লগত খুব ভাল ঘনিষ্ঠ সম্পৰ্ক। মনোৰঞ্জনৰ ভিডিঅ' চাই আৰু মনোৰঞ্জনে মোক তালৈ লৈ গৈছিলে। আমি বহি কথা পাতি থাকোঁতে আমি কৈছিলোঁ মই কৈছিলোঁ তাক যে মই বোলো অৰুণাচলৰ ফালে এনেকৈ পৰিয়ালটো লৈ যাব লাগে। সি তেতিয়া ক'লে যে নহয়, আপুনি নাগালেণ্ডলৈ ব'লক, নাগালেণ্ডলৈ বৰ ধুনীয়া ঠাই আছে। সিয়ে মোক গাইড কৰি লৈ গ'ল, আৰু গৈ ইমান ধুনীয়া লাগিলে। গোটেই পৰিয়ালটোৱে সেই পানীত শিলত খুব সুন্দৰকৈ আমি গা ধুই বা পানীৰ লগত খেলি ভাল পালোঁ। আৰু এটা ডাঙৰ কথা, তাৰ পৰা সেই ৱাটাৰ ফলছৰ পৰা আহি নগাৰ যি স্থানীয় খাদ্য, সেই স্থানীয় খাদ্যৰ সৈতে খাব পৰা কিছু সুবিধাজনক হোটেল কিছু আছে। তাতো খাদ্যৰসিকসকলে তেনেকুৱা ধৰণৰ নগাৰ খাদ্য, যিটো থলুৱা যি নগাৰ খাদ্য, সেয়া জুতি ল'ব পাৰে। মই ভাবিছোঁ কোনোবাই যদি সেই আওপেঞ্জু স্থানলৈ বিশেষকৈ বাৰিষাৰ সময়ত যদি গৰম বন্ধতে হওক তেনেকুৱা ধৰণত যাব বিচাৰে, এই মনোৰঞ্জনৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। সি সুন্দৰকৈ লৈ যাব পাৰে, নিজৰ গাড়ী আছে, সি ধুনীয়াকৈ আপোনালোকক তালৈ লৈ যাব পাৰে, সি গাইড দিব পাৰে, দেখুৱাব পাৰে। আৰু তাৰ এটা ডাঙৰ প্লাছ পইণ্ট আছে, সেই নগা মানুহবোৰৰ লগত তাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে আৰু চিনাকি আছে। গতিকে মই ভাবিম যে সেই অঞ্চলটো যদি নগা চৰকাৰেই হওক বা নগা গাঁওখনৰ কোনো উদীয়মান যুৱকেই হওক, যদি অকণমান পৰ্যটনৰ সুবিধাৰ কাৰণে ৰাস্তাটো যদি অলপ ঠিক কৰি দিব পাৰে, বা সেই স্থানডোখৰত যদি অলপ অত্যাধুনিক ধৰণে কিবা ধৰক বহিবৰ কাৰণে, খাবৰ কাৰণে যদি কিবা কৰি দিব পাৰে, তেতিয়া মই ভাবিছোঁ এখন উন্নতমানৰ পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।